আমি সকলোৱে জানো যে যেতিয়া এজন ব্যক্তিক ফাঁচী কাঠত লোমা হয় বা যেতিয়া এজন ব্যক্তিক ফাঁচী দিয়া হয় তেতিয়া সেই ব্যক্তিজনক ফাঁচী দিয়া সময়ত সম্পূৰ্ণভাৱে ক'লা কাপোৰ পিন্ধাই দিয়া হয়। আপোনালোকে কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে বা আপোনালোকে কেতিয়াবা ভাবিবলৈ বাধ্য হৈছেনে যে সেই ব্যক্তিজনক কিয় সম্পূৰ্ণভাৱে ক'লা কাপোৰ পিন্ধাই দিয়া হয় বা অন্য ৰঙৰ কাপোৰ কিয় পিন্ধাই দিয়া নহয়? আজি মই ভিডিঅ'ত আপোনাক ক'বলৈ যত্ন কৰিম যে ফাঁচী দিয়া সময়ত এজন ব্যক্তিক কিয় সম্পূৰ্ণভাৱে ক'লা কাপোৰ পিন্ধাই দিয়া অন্য ৰঙৰ কাপোৰ কিয় পিন্ধাই দিয়া নহয়, তেন্তে বলক আজি ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ। আমি সকলোৱে জানো যে এজন ব্যক্তিক সহজতে ফাঁচী আদেশ দিয়া নহয় বা এজন ব্যক্তিক ফাঁচী দিবলৈ অৰ্ডাৰ দিয়া নহয়। ফাঁচী বা মৃত্যুদণ্ডক একেবাৰে অন্তিম শাস্তি হিচাপে বিবেচনা কৰা হয়। যেতিয়া এজন ব্যক্তিয়ে সমাজৰ অতি নিকৃষ্ট তথা নিকৃষ্ট অপৰাধ সংঘটিত কৰিব বা যিজন ব্যক্তিয়ে সমাজে সহজে গ্ৰহণ কৰিব নোৱাৰা অপৰাধ কাৰ্য সংঘটিত কৰিব বা যিজন ব্যক্তিয়ে অতি বেয়া অপৰাধ সংঘটিত কৰিব, তেতিয়া সেই ব্যক্তিজনৰ পক্ষে আদালতে মৃত্যুদণ্ড বা ফাঁচী ঘোষণা কৰে। এতিয়া মূল কথাটো হ'ল যে এই ফাঁচী দিয়া মুহূৰ্তত ব্যক্তিজনক কিয় ক'লা কাপোৰ পিন্ধোৱা হয়। আপোনালোকে এটা কথা জানি থওক যে ফাঁচী দিয়া মুহূৰ্তত সেই ব্যক্তিজনৰ ওচৰত অন্য ব্যক্তি নাথাকে কেইজনমান নিৰ্দিষ্ট ব্যক্তিৰ বাহিৰে। ফাঁচী দিয়া মুহূৰ্তত সেই ব্যক্তিজনৰ ওচৰত থাকে এজন ছুপাৰিণ্টেণ্ডেণ্ট, এক্সিকিউটিভ মেজিষ্ট্ৰেট, ডক্তৰ আৰু জল্লাদ, যিজনে ফাঁচী দিব। যেতিয়া অপৰাধীজনৰ পক্ষত ফাঁচীৰ অৰ্ডাৰ বা ফাঁচীৰ নিৰ্দেশ দিয়া হয় তেতিয়া সেই ব্যক্তিজনলৈ এখন ডেথ ৱাৰেণ্ট চাৰ্টিফিকেট প্ৰেৰণ কৰা হয় আৰু সেই ডেথ ৱাৰেণ্ট চাৰ্টিফিকেটত লিখা থাকে যে সেই অপৰাধীজনক কোন সময়ত কোনদিনা ফাঁচী দিয়া হ'ব। এতিয়া কথাটো হ'ল যে ফাঁচী দিয়া সময়ত কিয় ক'লা কাপোৰ পিন্ধাই দিয়া হয়। চাওক, ফাঁচী দিয়া সময়ত যিকেইজন ব্যক্তি উপস্থিত থাকে সেইকেইজন ব্যক্তিয়ে যাতে অপৰাধীজনৰ মুখাৱয়ব দেখা নাপায় বা ফাঁচীত ওলমাই দিয়া সময়ত যি ধৰণৰ অৱয়ব হ'ব অপৰাধীজনৰ, সেই অৱয়ব যাতে অপৰাধীজনৰ ওচৰত থকা লোকসকলে দেখি ভয় নাখায়, তাৰ বাবে অপৰাধীজনৰ ক'লা কাপোৰ পিন্ধাই দিয়া হয়। এতিয়া আপোনালোকে ভাবিব যে ক'লা ৰঙৰ সলনি অন্য ৰঙৰ কাপোৰ কিয় পিন্ধা নহয়। যদিহে ক'লা ৰঙৰ সলনি অন্য ৰঙৰ কাপোৰ পিন্ধা হয় তেতিয়াহ'লে ফাঁচী দিয়া সময়ত অপৰাধীজনৰ মুখা অৱয়ব যেনেধৰণৰ হ'ব সেই অৱয়ব ওচৰত থকা ব্যক্তিসকলে দেখা পাব। কিন্তু যদিহে ক'লা কাপোৰ পিন্ধাই দিয়া হয় সেই ক'লা কাপোৰৰ পৰা সম্পূৰ্ণ মুখখন লুকাই থাকিব আৰু অপৰাধীজনৰ মুখাৱয়ব ওচৰত থকা ব্যক্তিজনে দেখা নাপাব। ফাঁচী দিয়া সময়ত যাতে অপৰাধীজনৰ মুখাৱয়ব দেখি ওচৰত থকা ব্যক্তিসকলে ভয় নাখায় তাৰ বাবে সম্পূৰ্ণভাৱে ক'লা কাপোৰ মেৰিয়াই দিয়া হয় বা সম্পূৰ্ণভাৱে ক'লা কাপোৰ পিন্ধাই দিয়া হয়। আৰু এটা কথা আপোনালোকক কৈ থওঁ যে ফাঁচী দিয়া মুহূৰ্তত জল্লাদে অপৰাধীজনৰ কাণে কাণে কেইটামান কথা কয় আৰু যদি অপৰাধীজন হিন্দু হয় তেতিয়াহ'লে তেওঁৰ কাণত ৰাম ৰাম বুলি কয় আৰু যদি অপৰাধীজন মুছলমান হয় তেতিয়াহ'লে চালাম বুলি কয়। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা গম পালে যে ফাঁচী দিয়া মুহূৰ্তত অপৰাধীজনক কিয় ক'লা কাপোৰ পিন্ধাই দিয়া হয়। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া নিশ্চয় এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।